এইটো চোৱা এই ডায়াগ্ৰামটোত কি দেখিছো আমি এইটো এটা পাৰ্ট হয় না পাৰ্টটো যেতিয়া আমি জুম কৰি চালো ঠিক আছে পুৰা আমি যেতিয়া জুম কৰি চালো দেখিলো কি যে ইয়াত কি আছে এইবিলাক হল এটা সেল ঠিক আছে এইবিলাক কি হৈ গল এটা আমি সেল দেখিছো আৰু সেই সেলৰ ভিতৰত দেখিছা এইবিলাক ৰাউন্ড ৰাউন্ড ঠিক আছে এখিনি কি তেতিয়া হলে হেখিনি হল আমাৰ এটা কি ক্লোৰোপ্লাস্ট এইটো এটা ডায়াগ্ৰাম কি হৰ ক্লোৰোপ্লাস্ট নামৰ এটা সেল অৰ্গানেল বা কোষাংগ আছে ঠিক আছে তো উদ্ভিদৰ কি থাকে যেটো প্ল্যান্ট এনিমেলত নাথাকে বা প্ৰাণীত নাথাকে হয় না আমি ডিফাৰেন্স দেখো উদ্ভিদ কোষ আৰু প্ৰাণী কোষ প্ল্যান্ট সেল আৰু এনিমেল সেল এটা কি থাকে এটা ইম্পৰ্টেন্ট ডিফাৰেন্স কি থাকে যে ক্লোৰোপ্লাস্ট অকল উদ্ভিদতহে থাকে এনিমেলত নাথাকে বা প্ৰাণীত নাথাকে ঠিক আছে এটো আমি পঢ়িছিলো নহয় জানো এটা কি গম পালো এই সেল বিলাকত এইবিলাক কি আছে এইবিলাক হল ক্লোৰোপ্লাস্ট দেখিছা এইবিলাক কি তেতিয়া হলে ক্লোৰোপ্লাস্ট আৰু সেই ক্লোৰোপ্লাস্টৰ ইয়াৰ ভিতৰতে কি সোমাই থাকিব তোমাৰ ক্লোৰোফিলস বিলাক সোমাই থাকিব ইয়াতে কি থাকিব তোমাৰ ক্লোৰোফিলস বিলাক সোমাই থাকিব ঠিক আছে তো এটা কেমিক্যাল যদি এটা স্ট্ৰাকচাৰ চাও ক্লোৰোফিলৰ দেখিবলৈ এনেকুৱা হয় ইয়াত এটা বস্তু কি দেখিলো ইয়াত কি লিখা আছে তো Mg that is কি ম্যাগনেসিয়াম তো ম্যাগনেসিয়াম এটা কি হ'ব ইম্পৰ্টেন্ট এটা এলিমেন্ট হয় কিহৰ কাৰণে কিহৰ স্ট্ৰাকচাৰৰ কাৰণে কিহৰ গঠনৰ কাৰণে আমাৰ ক্লোৰোফিলৰ স্ট্ৰাকচাৰৰ কাৰণে ঠিক আছে এটো মনত ৰাখি থব পাৰা ডাইৰেক্টলি তোমাৰ লগত কিতাপত বস্তুটো নাই কিন্তু এক্সট্ৰা ইনফৰমেশন যদি মনত ৰাখিব পাৰা এটো তোমাৰ কামত আহিব পাৰে